আমাৰ চেনেলটোৰ সৈতে জড়িত হৈ থাকিবলৈ ৰঙা সাবস্ক্ৰাইব বাটনটোত ক্লিক কৰক। লগতে আমাৰ নতুন ভিডিঅ'সমূহৰ আপডেট পাবলৈ এই বেল চিহ্নটোত ক্লিক কৰক। নমস্কাৰ বন্ধুসকল, আজি আমি ৰাশি চক্ৰৰ নৱম ৰাশি আৰু বৃহস্পতি গ্ৰহৰ প্ৰথম ৰাশি ধনু ৰাশিৰ বিষয়ে জানিম। ধনু ৰাশিৰ আদ্যাক্ষৰ হ'ল দন্তাধ, ভ আৰু ফ। ধনু ৰাশিৰ অধিপতি গ্ৰহ হ'ল বৃহস্পতি। ধনু ৰাশি অগ্নিচিহ্নিত পুৰুষ প্ৰকৃতি দ্যাত্মক স্বভাৱ বিশিষ্ট ৰাশি। ৰাশি অধিপতি বৃহস্পতি গ্ৰহৰ প্ৰভাৱ হেতুকে ধনু ৰাশিস্থ ব্যক্তি সুগঠিত দেহৰ, বহল মুখমণ্ডলযুক্ত, সাহসী আৰু পৰিশ্ৰমী হয়। ধনু ৰাশিৰ ব্যক্তি মহৎকাংক্ষী হয়। দৰকাৰত এওঁলোক উগ্ৰও হৈ যাব পাৰে। এওঁলোকে অতি কঠিন সমস্যা নিজৰ সাহস আৰু ধৈৰ্যৰ জৰিয়তে সমাধান কৰে। আত্মবিশ্বাসৰে এওঁলোক ভৰপূৰ। অগ্নিতত্ত্ব ৰাশি হিচাপে এওঁলোক উদ্যমী আৰু স্ফূৰ্তিবানো হয়। এওঁলোকে সহজতে নিৰ্ণয় ল'ব নোৱাৰে, কাৰণ বহুত ভাবি চিন্তি চায়। ধনু ৰাশিৰ ব্যক্তি ভ্ৰমণপ্ৰিয় হয়। এওঁলোক অভিমানীও হয়। প্ৰিয়জনক প্ৰায়ে অভিমান কৰা দেখা যায়। এওঁলোক উন্নতিৰ অধিক ইচ্ছা ৰখাসকলৰ ভিতৰত পৰে। ধনু ৰাশিৰ ব্যক্তি অনুশাসন প্ৰিয় হয় আৰু এই গুণটোৰ বাবে এওঁলোকৰ শত্ৰু বৃদ্ধি হোৱাও দেখা যায়। এওঁলোক ভগৱানৰ ওপৰত আস্থা ৰখা বা ধাৰ্মিক প্ৰকৃতিৰ হয়। ধনু ৰাশিস্থ ব্যক্তি সাধাৰণতে নিস্বাৰ্থী, মেধাৱী তথা সাহিত্য অনুৰাগী হয় আৰু উচ্চ শিক্ষাৰ প্ৰতি এওঁলোক খুবেই আগ্ৰহী হয়। ধনু ৰাশিৰ ব্যক্তিৰ কেৰিয়াৰৰ বিষয়ে ক'বলৈ গ'লে এওঁলোক বেংকাৰ, কনচালটেণ্ট, ৰাজনীতিজ্ঞ, উচ্চ খাপৰ বেপাৰী, বিচাৰক আৰু দাৰ্শনিক, সামাজিক বা ৰাজনৈতিক নেতা, অধ্যাপক, ডক্তৰ, গৱেষক বা পণ্ডিত আদি হিচাপে সমাজত প্ৰতিষ্ঠা লাভ কৰে। ধনু ৰাশিৰ ব্যক্তি চঞ্চল আৰু বিনোদী হয়। এওঁলোকে যদি কাৰোবাক ভাল পায়, তেওঁক সকলো অৰ্পণ কৰিব পাৰে। সাধাৰণতে ধনু ৰাশিৰ সাংসাৰিক জীৱনো সুখৰে হোৱা দেখা যায়। ধনু ৰাশিৰ ব্যক্তিৰ শুভ দিন বৃহস্পতিবাৰ। শুভ সংখ্যা ৩। শুভ তাৰিখ ৩, ১২ আৰু ৩০। মিত্ৰ ৰাশি মেষ আৰু সিংহ। অশুভ ৰাশি কৰ্কট আৰু বৃশ্চিক ৰাশি। শুভ ৰং হালধীয়া আৰু ক্ৰীম। শুভ ধাতু সোণ। শুভ ৰত্ন পোখৰাজ। ভাগ্য উদয় বৰ্ষ। এওঁলোকৰ ভাগ্য উদয় অলপ দেৰিকৈ, সাধাৰণতে ৩২ বছৰৰ পিছত ৩৬, ৪২, ৪৫, ৫৪, ৬৩ বা ৭২ বছৰত হয়। পূজনীয় দেৱতা নাৰায়ণ প্ৰভু আৰু দক্ষিণাকালী।